हेलो बंधुসকল वेलकम टू टेक एडुका এই ভিডিওত আমি তিনিটা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশন বা আপডেটক লৈ আলোচনা কৰিবলৈ ওলাইছো ইয়াৰে প্ৰথম নম্বৰটো হৈছে অৰুণোদয় আঁচনিখনক লৈ যে অৰুণোদয় 3.0 এপ্লাই ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে ইয়াত এপ্লাই কেনেকৈ আপোনালোকে কৰিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি এই ভিডিওটো সবিশেষ আলোচনা কৰিম তাৰ পিছত আমি সেকেন্ড নম্বৰ আপডেটটো হৈছে পিএম কিষাণ সন্মান নিধি যোজনাখনৰ ওপৰত যে পিএম কিষাণ और जिबिलाक हिताधिकारी আছে তেওঁলোকে 19 নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব আৰু বহুতে 18 নম্বৰ নাইবা পূৰ্বৰ কিস্তিবিলাক লাভ কৰা নাই তো তেওঁলোকে কি কৰিলে সেই কিস্তিবিলাক লাভ কৰিব এইবিলাক সকলো আমি ভিডিওত ভালদৰে ডিসকাস কৰিম থাৰ্ড নম্বৰ ইনফৰমেশনটো হৈছে এসএসজি মহিলাসকলৰ 10000 টকাটো চৰকাৰে যেটো দিম বুলি কৈছিলে হেতু কেতিয়া দিয়া হ'ব আৰু চৰকাৰে বাৰে বাৰে ইয়াৰ ডেট পিছুৱাই আছে তো এইবিলাক সকলো আমি ভিডিওত আলোচনা কৰিম যদি এই তিনিটা ইনফৰমেশনৰ বিষয়ে আপোনালোকে ভালদৰে জানিব বিচাৰে তেনেহলে ভিডিওটো কন্টিনিউ কৰক আমি কৈলৈছো অৰুণোদয় 3.0 ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈকে ইয়াৰ সময়সীমা চৰকাৰে বান্ধি দিছে হনকালে আপোনালোকে এপ্লাই কৰি লওক এপ্লাই কৰিবলৈ হলে আপোনালোকে অফলাইনত এপ্লাই কৰিব লাগিব ইয়াৰ বাবে এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ইয়াৰ বাবে মেন্ডেটৰী ডকুমেন্টছ সমূহ হল আধাৰ কাৰ্ড থাকিব লাগিব যিজনে এপ্লাই কৰে তেওঁৰ আধাৰ কাৰ্ড লাগিব আৰু ৰেশন কাৰ্ড লাগিব আৰু এখন ইনকাম সাৰ্টিফিকেট লাগিব আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ড এই দুখন হৈছে বহুত বাধ্যতামূলক ডকুমেন্টছ এই দুখন থাকিলেহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত এপ্লাই কৰিবৰ বাবে এখন আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব যিখন ফৰ্ম আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তত পাই যাব এতিয়া আহিছো পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল হিতাধিকাৰী তেওঁলোকক কেতিয়া 19 নম্বৰ কিস্তি দিয়া হ'ব এই 19 নম্বৰ কিস্তি আসলতে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰী মাহত দিয়া হ'ব ইয়াৰ বাবে আপোনালোকে কিছুমান কাম কৰিব লাগিব সেই কামসমূহ হল আপুনি আপোনাৰ পিএম কিষাণৰ অফিচিয়েল ৱেবসাইটটোত যাই আপোনাৰ একাউণ্টটো লগইন কৰি তাত আপুনি আপোনাৰ ষ্টেটাস চেক কৰক ষ্টেটাস চেক কৰি আপোনাৰ যদি সকলো বস্তু ঠিকে থাকে হৈ আছে তেনেহলে আপুনি 19 নম্বৰ কিস্তিটো পাব যদি কিবা প্ৰবলেম হৈ আছে তেনেহলে আপুনি হেতু সমস্যা সমাধান কৰি লওক তেতিয়াহে আপুনি 19 নম্বৰ কিস্তিটো পাবলৈ বিশেষকৈ ইকেৱাইসি আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক হৈ নথকাটোৱে প্ৰবলেম দেখা যায় সেইবাবে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই হেতু চেক কৰি লওক যদি নাই তেনেহলে আপুনি লিংক কৰি লওক তেতিয়াহে আপুনি ইয়াৰ কিস্তি পাবলৈ সক্ষম হ'ব আৰু যদি নেথাকে তেনেহলে আন বেলেগ ধৰণৰ চৰকাৰী আঁচনিৰ পইচা আপুনি পাবলৈ সক্ষম নহব সেই কাৰণে লিংক হৈ থকাটো বহুত দৰকাৰী এতিয়া আহিছো চৰকাৰে এসএসজিৰ মহিলাসকলক 10000 টকা দিয়াৰ কথা কৈছিলে হেতু কেতিয়া দিয়া হ'ব হেতু চৰকাৰে এটা নতুন আপডেট জাৰি কৰিছে যত চৰকাৰে কৈছে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই পইচাটো দিয়া হ'ব আপোনালোকে ফেব্ৰুৱাৰী মাহলৈকে অপেক্ষা কৰক যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰটো নিদিয়ে তেনেহলে আপুনি গম পাই যাব যে এইটো এটা 26ৰ ইলেকশ্যনৰ বাবে ইস্যু হ'বলৈ গৈ আছে তো ভিডিওটো যদি ইয়ালৈকে চাইছে তেনেহলে ভিডিওটো লাইক কৰি দিয়ক আৰু কথাখিনি যদি কিবা ইনফৰমেটিভ পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ বাবে ইমানেই বাই